নমস্কাৰ মই অবিনাশ বৰুৱা আপোনালোকে চাই আছে এবিছ ক্লাसेस শিক্ষা হেতুত আমি বিভিন্ন প্ৰবলেম পাইছো কিন্তু তাৰ মাজেৰেও ধুনীয়াকৈ কাম কৰিও আছে এতিয়া বিভিন্ন প্ৰবলেমৰ মাজত এটা ইউনিক প্ৰবলেম এটা মই লক্ষ্য কৰিছো আৰু সেই প্ৰবলেমটো কেনেকৈ সলভ কৰিব পাৰি আৰু প্ৰবলেমটো কি হেতু বিষয়ে আজি কথা পাতিব লৈছো আমি জানো যে শিক্ষা হেতুত প্ৰথমতে ষ্টুডেন্ট এটা এনৰোল কৰিব লাগিব আৰু এনৰোল কৰাৰ পিছত তাক এটেন্ডেন্স দিব লাগিব এটা এনৰোলমেন্টতে যদি প্ৰবলেম এটা আহে তেতিয়া হলে এটেন্ডেন্সটো দিব নোৱাৰে এতিয়া এই প্ৰবলেমটো মই আপোনালোক সাইডত দি দিছো স্ক্ৰিনত এটা দেখিছে যে এই ষ্টুডেন্ট গৰাকীৰ কি হৈছে একদম আপোনালোকে যদি খুফালে চাই তাই ফটোখনটো অহাই নাই লগতে কাখত যেটো গ্ৰীন টিক আহে এই গ্ৰীন টিকটো নাই অৰ্থাৎ সেউজীয়া ৰংটো ওলাই থকা নাই তাৰ ঠাইত এটা নীলা ধৰণৰ এইটো আছে এনেকুৱা লাগিছে যেন লোডিং হৈ আছে ফটোখন এই এনৰোলমেন্টটো এতিয়া কি হৈছে এই ষ্টুডেন্টৰ এনৰোলমেন্ট লোৱা হৈছিল বাকি ষ্টুডেন্টখিনি যেতিয়া লোৱা হৈছিল তেনেকৈ এই ষ্টুডেন্ট গৰাকীৰ লোৱা হৈছিল এনৰোলমেন্ট কিন্তু কি হৈছে এই এনৰোলমেন্টৰ ফটোখন সাৰ্ভাৰত হয়তো কিবা কাৰণত আপলোড নহল টেকনিক্যাল প্ৰবলেমৰ কাৰণে এতিয়া সাৰ্ভাৰত ফটোখন আপলোড নহল কিন্তু এনৰোলমেন্টটো লোৱাও হৈছে কিন্তু এটেন্ডেন্সটো একচেপ্ট নকৰিব মানে নহবগে এতিয়া কি কৰিব লাগিব এই ষ্টুডেন্ট গৰাকী যদি ফটোখন ভালকৈ লোড নহলে এনৰোলমেন্টটো যদি ভালকৈ নহলে তেতিয়া হলে সাধাৰণ উপায়টো আমি সকলোৱে জানো কি কৰিব লাগে ৰি এনৰোলমেন্ট কৰিব লাগে কিন্তু ইন্টাৰেষ্টিং কথাটো হ'ল এই ষ্টুডেন্ট গৰাকী ৰি এনৰোলমেন্টটো আপুনি কৰিব নোৱাৰে কাৰণ আপুনি যদি পৰ্টেলটোত গৈ পেলাই এই ষ্টুডেন্ট গৰাকী এগেইনষ্ট ৰি এনৰোলমেন্ট অপচনটো বিচাৰে নাপাব এতিয়া ৰি এনৰোলমেন্টটো নহয় লগতে ফটোখনো ভালকৈ আপলোড হোৱা নাই আপুনি এটেন্ডেন্সও দিব নোৱাৰে গতিকে এনেকুৱা এটা ইউনিক এটা প্ৰবলেম এইটো এই প্ৰবলেমটো কেনেকৈ সলভ কৰিব সেইটো মই ক'ব লৈছো এতিয়া প্ৰথম অৱস্থাত ময়ো চিন্তাত পৰিছিল যে এনেকুৱা প্ৰবলেমত কেনেকৈ সলভ কৰিম কিন্তু এই প্ৰবলেমটো আজি 2-3 বাৰ মান মই দেখি আছো আগৰ বেলেগ ষ্টুডেন্টৰ লগত আহিছিল আকৌ আমাৰ এগৰাকী টিচাৰৰ লগতো হৈছিল এতিয়া আকৌ বেলেগ ষ্টুডেন্টৰ লগত আহিছে গতিকে মই ভাবিছো এই সলিউশনটো আপোনালোকক দি দিও আপোনালোকে কি কৰিব লাগিব এটা টিকেট ৰেজ কৰিব লাগিব আপোনালোকৰ যে এই প্ৰবলেমটো হৈছে এটো এটা টিকেটৰ জৰিয়তে শিক্ষা সেতুৰ যেটো সাৰ্ভাৰ যিসকল বহি আছে তেওঁলোকক জনাব লাগিব তাৰ কাৰণে কি কৰিব লাগিব এই শিক্ষা সেতু এপটো খুলিলে আপুনি এতিয়া দেখিছে ইয়াতে ৰেজ টিকেটত গৈ লওক ৰেজ টিকেটত গৈ সিলেক্ট কৰক তাতে আপোনাৰ নাম দি দিয়ক আপুনি হয়তো নিজৰ নামও দিব পাৰে বা আপোনাৰ স্কুলৰ নামও দিব পাৰে মেটাৰ নকৰে ইমেইল আইডিটো দি দিয়ক নিজৰ হ'ব পাৰে স্কুলৰ হ'ব পাৰে তলত আপোনালোকে প্ৰবলেমটো লিখক ইয়াতে বহুত কেইটা প্ৰবলেম দেখিব তাৰ ভিতৰত আমাৰ প্ৰবলেম এটা হৈছে এআই এনৰোলমেন্টৰ প্ৰবলেমটো হৈছে সো এআই এনৰোলমেন্ট সাবজেক্টটো লিখক আপোনাৰ যে কি ৰি এনৰোলমেন্ট অপচন ইজ মিসিং বা যেনেকৈ ধৰণে আপুনি বুজাব বিচাৰে আৰু তলত ডিটেইলছটো লিখি দিয়ক যে কি এই ষ্টুডেন্ট গৰাকী the enrollment of this student is not successful so but her re-enrollment option is also missing so I request you to fix this তাৰছত তলত আপোনালোকে ষ্টুডেন্টৰ আইডি নাম্বাৰটো দিবলৈ নাপাহৰিব ষ্টুডেন্ট আইডি যেটো থাকে আপোনালোকৰ দীঘলকৈ এই নাম্বাৰটো দিব নাপাহৰিব তেতিয়া সেই ষ্টুডেন্ট জনক বিচাৰি পাব সাৰ্ভাৰটো আৰু তলত যদি আপুনি দিব খোজে স্ক্ৰিনশ্বট আপলোড কৰিব পাৰে এইখিনি কৰি টিকেটটো আপুনি ৰেজ কৰি দিয়ক এদিন বা দুদিনৰ ভিতৰত তেওঁলোকে ঠিক কৰি দিয়ে তেতিয়া আপোনালোকৰ সেই ষ্টুডেন্টটো নতুনকৈ এনৰোলমেন্ট ল'ব পৰা হ'ব মই এই ষ্টুডেন্ট গৰাকী ইতিমধ্যে মই টিকেট ৰেজ কৰি দিছো আজি কৰিছো হয়তো কাইলৈলৈকে এই ঠিক হৈ যাব ইয়াতে আগতেও এনেকুৱা প্ৰবলেম হৈছিল তেতিয়াও মই একেটা কামেই কৰিছিলো হয়তো এই সুবিধাটো আপোনালোকে বহুতে জানিব পাৰে কিছুমানে নাজানিবও পাৰে যদি আপোনালোকে ভাবিছে যে এইটো সুবিধাজনক হ'ব এইটো আনক শেয়াৰ কৰাৰ যোগ্য তেতিয়াহলে নিশ্চয় কৰি দিব তেতিয়া আনৰ সুবিধা হ'ব বুলি মই ভাবো সো চাই থাকিব এবিএছ ক্লাसेस মই আৰু দুটামান ভিডিঅৰ কথা কৈলো এনৰোলমেন্টৰ বা ফটো এটেন্ডেন্স কিয় নলয় কি সলিউশন কি আছে তাৰ অন্য এটা ভিডিঅ মই আপলোড কৰি আছো লগতে মই যে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়ে কোৱা মতে 40 সেকেন্ডত 40 জন ষ্টুডেন্টৰ সঁচাকৈ এনৰোলমেন্ট দিব পাৰি নেকি এটোৰ মই এটা গ্ৰাউন্ড ৰিয়েলিটি চেক এটা কৰি ভিডিঅ এটা দিছো আপোনালোকে এবিএছ ক্লাছ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ভাল লাগিলে লাইক এটা দিব তো থ্যাংক ইউ লগ পাম নেক্সট ভিডিঅ ধন্যবাদ